फ्रेंड्स আজি মই দেখুৱাবলৈ লৈছো বাটাৰ চিকেন মছলা। বাটাৰ চিকেন মছলাটো প্ৰথমতে তন্দুৰী কৰি তাৰ পিছত বাটাৰ চিকেনত দিলে খুব বেছি টেষ্টি হয়। সেই কাৰণে প্ৰথমতে আমি তন্দুৰীটো বনাই লম। তন্দুৰীটো বনাবৰ কাৰণে মই চিকেনটো গোটাকে নাৰাখি মাজেৰে ফালি লৈছো। তেতিয়া ধুবলৈও খুব সুবিধা হয় আৰু মছলা সানিবলৈও খুব ভাল হয়। এনেকে কৰিলে নিজৰ খুব সুবিধা হয়, সেই কাৰণে মই তেনেকে কৰি ললো। ইয়াত আমি আদাখিনি দিলো। আদাখিনি ভালকৈ খানি লৈ ইয়াত জিৰা, ধনিয়া আৰু লাল মিৰ্চ দিম। এই গোটেই মছলাখিনি আমি ভালকৈ খানি লম। কাশ্মীৰী ৰেড চিলি পাউডাৰো আপোনালোকে এড কৰিব পাৰে। নেমু টেঙাৰ ৰস দিছোঁ। নিমখ সোৱাদ অনুসৰি ভালকৈ দি লৈ আমি ইয়াত বাটাৰ অকমানেৰে দি গোটেই মছলাখিনি ভালকৈ সানি লম, যাতে গোটেই চিকেনটোৰ চবফালে মছলাখিনি সোমাই যায়। আপোনালোকে দেখি পাইছে যে মই ফালি লোৱাৰ কাৰণে কিমান সুবিধা হৈছে মোৰ মছলাখিনি সানিবলৈ। এতিয়া মছলাখিনি ভালকৈ সোমাই যাবৰ কাৰণে আমি কটাৰীৰে অলপ অলপ কাটি দেখুৱাই দিছোঁ। দেখিছে আপোনালোকে কেনেকৈ কাটিছোঁ, তেনেকৈ আপোনালোকে কাটি ল'ব। ফ্ৰেণ্ডছ, মোৰ চেনেলটো চাই যদি আপোনালোকৰ ভাল লাগিছে, মোৰ ভিডিঅ'টো লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব আৰু নতুন ভিডিঅ' পাই থাকিবৰ কাৰণে আপোনালোকে বেল আইকনটো দবাব। এতিয়া মাইক্ৰৱেভত দিয়াৰ আগতে আমি প্ৰথমতে ব্ৰাছ দি বাটাৰসমূহ লগাই লৈছোঁ। এনেকৈ চব ফালে লাগি যোৱাকৈ বাটাৰসমূহ দিব লাগিব। তাৰপিছত আমি এতিয়া অভেনত দি দিম। গোটেই তন্দুৰী চিকেনটো হোৱাৰ পিছত বাটাৰ চিকেনটো বনালে খুব টেষ্টি হয়। এতিয়া যেতিয়া এফালটো আমাৰ হৈ যাব তন্দুৰী, তেতিয়া আনফালটো সিজিবৰ কাৰণে আমি চিকেনটো লুটিয়াই দিব লাগিব। এতিয়া আকৌ মই ইটো চাইডেও বাটাৰসমূহ ব্ৰাছেৰে লগাই দিছোঁ আৰু এনেকৈ খুব সুন্দৰকৈ চবফালে লগাই আমি আকৌ এবাৰ অভেনত দিব লাগিব। যেতিয়া আমাৰ চিকেনটো দুইফালে হৈ যাব, তাৰ পিছত আমি ইয়াত গ্ৰিল মোডত আকৌ 10 মিনিটছৰ কাৰণে দি দিব লাগিব। গোটেই চিকেনটো হোৱাৰ পিছত আমি বাটাৰ চিকেনৰ কাৰণে পিচসমূহ বনাই ল'ব লাগিব, নিজৰ যি ধৰণৰ পচন্দ সেইভাৱে। এতিয়া বাটাৰ চিকেনৰ কাৰণে আমি ইয়াত বিলাহী, আদা, নহৰু, কাজু আৰু পিঁয়াজ লৈছোঁ। মই কেৰাহীত তেলখিনি গৰম হ'বলৈ দিছোঁ আৰু ইয়াত মই পিঁয়াজখিনি সুন্দৰকৈ ভাজি ল'ব লাগিব। লগতে ইয়াত বিলাহী আৰু কাজুখিনিও দি দিম, আদা নহৰুখিনিও দি দিম আৰু গোটেই মিশ্ৰণটো আমি তেলত খুব সুন্দৰকৈ ভাজি ল'ম। যেতিয়া এই গোটেই মছলাটো ভালকৈ ভাজ খাব, ইয়াত আমি অকণমান জলকীয়াও দি দিম। দেখিছে আপোনালোকে গোটেই মছলাখিনি খুব সুন্দৰকৈ ভাজ খাই গৈছে আৰু এইখিনি আমি এতিয়া পেষ্ট কৰি ল'লোঁ। এতিয়া মই কেৰাহীত আকৌ তেল, তেজপাত আৰু গৰম মছলাত লং, ইলাচি, ডালচিনি দি মই গোটেই মিশ্ৰণখিনি দি দিলোঁ আৰু এই গোটেই গ্ৰেভিখিনি আমি খুব ধুনীয়াকৈ লৰাই দিব লাগিব। ইয়াত মই কাশ্মীৰী চিলি পাউডাৰ, জিৰা দি দিছোঁ আৰু সোৱাদ অনুসৰি নিমখখিনি দি ভালকৈ লৰাই ল'ব লাগিব। যেতিয়া ধুনীয়াকৈ গ্ৰেভিটো হ'ব, তেতিয়া আমি ইয়াত অকণমান গৰম পানী দি দিম। আপুনি যিমানখিনি গ্ৰেভি ৰাখিব খোজে সেই ধৰণেৰে গ্ৰেভিখিনি কৰি ল'ব। মই ইয়াত অকণমান দৈও দি দিছোঁ। এতিয়া গোটেই মিশ্ৰণটো মই ভালকৈ লৰাই লৈছোঁ। তন্দুৰী চিকেন হিচাপেও আপোনালোকে খাব পাৰে আৰু তন্দুৰী চিকেন কৰি উঠি আপোনালোকে এনেকৈ বাটাৰ চিকেন হিচাপেও বনালে খুব বহুত টেষ্টি হয়। মই বাটাৰ চিকেন হয় যিহেতু ইয়াত বাটাৰটো দিবই লাগিব, আমি ইয়াত ধুনীয়াকৈ বাটাৰ দি দিলোঁ। এতিয়া মই পিচ কৰি থোৱা তন্দুৰী চিকেনখিনি দি দিলোঁ আৰু এইখিনি লাহে লাহে যেতিয়া উতল আহিব, তেতিয়া ইয়াত কচুৰি মিঠি অকণমান দি দিলে খুব ধুনীয়া গোন্ধ আহে। এয়া আমাৰ বাটাৰ চিকেন মছলা ৰেডি হৈ গ'ল।